নমস্কাৰ, মই ব্লাছু চেকা। আপোনালোকে চাই আছে বি একাছ ফাৰ্ম। বন্ধুসকল, আজি আমি আলোচনা কৰিম দুটা টপিকৰ ওপৰত। আৰু প্ৰথমটো হৈছে কিমান দিনৰ পাছত গাহৰি পোৱালিকেইটাক আমি মাকৰ পৰা আঁতৰাব লাগে, আৰু দ্বিতীয়টো হৈছে জন্মৰ পৰা কিমান দিনৰ পাছত আমি গাহৰিজনীক, মাইকী গাহৰিজনীক ছেকেণ্ড টাইম প্ৰেগনেঞ্চিৰ কাৰণে ছাৰ্ভিচত দিব লাগে। তো বন্ধুসকল, আজি আমি এই দুটা টপিকৰ ওপৰত আলোচনা কৰিম। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে এই ভিডিঅ'টো যিসকলে নতুনকৈ গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিছে আৰু যিসকলে মানে নতুনকৈ কৰিম বুলি ভাবি আছে, তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো। আৰু যিসকলে মানে গাহৰি পালন কৰি আছে বহু বছৰ ধৰি, বা যিসকল মানে পুৰণা গাহৰি পালক আছে, তেখেতসকলে গোটেইখিনি জানে। তেখেতৰ কাৰণে এই ভিডিঅ'টো নহয়। যিসকল নতুনকৈ মানে কৰিম বুলি ভাবি আছে বা যিসকলে নতুনকৈ কৰি আছে, সেই নতুন ফাৰ্মাৰ্ছসকলৰ কাৰণেহে এই ভিডিঅ'টো মই আগবঢ়াইছোঁ। গতিকে আপোনালোকে ভালকৈ চাব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, প্ৰথমৰ পৰা শেষলৈকে চাব। তেতিয়াহে গোটেইখিনি কথা আপোনালোকে বুজি পাব। আৰু গাহৰি পালন কৰিলে এই সৰু সুৰা কথা বহুত থাকে, এই গোটেইখিনি জনাটো ভাল। তেতিয়াহে আমি নিজে মানে এখন গাহৰি ফাৰ্ম ভালকৈ মানে পৰিচালনা কৰিব পাৰিম বা ভালকৈ গাহৰি পালন কৰিব পাৰিম। প্ৰথমতে আহক এতিয়া আমি 1 নম্বৰ টপিকৰ ওপৰত আলোচনা কৰিম। আৰু 1 নম্বৰ টপিকটো হৈছে আমি কিমান দিনৰ পাছত গাহৰি পোৱালিকেইটাক মাকৰ পৰা আঁতৰাব লাগে। তো বন্ধুসকল, আচলতে আমি 45 দিনৰ পাছতহে পোৱালিকেইটাক মাকৰ পৰা আঁতৰাব লাগে। আৰু তেতিয়াহে পোৱালিকেইটাৰ স্বাস্থ্য পাতি ভালে থাকে, সুস্থ হৈ থাকে আৰু আদাৰ খাবও জানে। কিন্তু তাৰ আগত 45 দিনৰ আগতে যদি আমি মাকৰ পৰা আঁতৰাই দিওঁ, তেতিয়া বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। যেনেকৈ ভালকৈ আদাৰ নাখাব, কান্দি থাকিব, গাখীৰ খাব খুজিব। আৰু বিশেষকৈ যোনে কিনি ল'ব, 45 দিন নোহোৱাৰ আগতে যোনে বাচ্চাবিলাক বা পোৱালিকেইটা কিনি ল'ব, তেওঁৰ বেছিকৈ অসুবিধা হয়। কাৰণ তেওঁৰ যদি কিনি লোৱাৰ পাছত যদি আদাৰ নাখায় বা কান্দি থাকে বা গাখীৰ খাব খোজে, মাকৰ গাখীৰ, তেতিয়া তেওঁৰ অসুবিধা হ'ব। আৰু এনেকৈ 2 দিন 3 দিন যদি আদাৰ নাখায়, দানা পানী নাখায়, তেতিয়া মৃত্যু হ'ব পাৰে আৰু তেওঁৰ বহুত টকা লছ হ'ব পাৰে। বন্ধুসকল, সেইকাৰণে আপোনালোকে যদি পোৱালি বিক্ৰী কৰে, 45 দিন নোহোৱালৈকে আপোনালোকে পোৱালি বিক্ৰী নকৰিব। 45 দিনৰ ভিতৰত তেওঁলোকে আদাৰ খোৱাটোও শিকি লয়। আৰু 45 দিন হ'লে কোনো ধৰণৰ অসুবিধা নহয়। তো 45 দিন হ'বলৈ দিব, আৰু 45 দিনৰ পাছতহে আপোনালোকে মাকৰ পৰা পোৱালিকেইটাক আঁতৰাই ল'ব। তাৰপিছত আপোনালোকে আদাৰ দি থাকিব। তেতিয়া আৰু গাখীৰৰ কোনো প্ৰয়োজন নহয়। মাকৰ গাখীৰ নাপালেও তেওঁলোকে আদাৰ খাই থাকিব পাৰিব। কিন্তু তাৰ আগত যদি মাকৰ পৰা মানে আঁতৰাই দিয়া হয়, তেতিয়াহ'লে নিজকে ভাল নালাগে। কাৰণ কান্দি থাকে, মাকৰ গাখীৰ খাব খোজে, আদাৰো নাখায়। তো এনেকুৱা ক্ষেত্ৰত মানে ভাল নালাগে। তো সেইকাৰণে 45 দিন হ'বলৈ দিব। 45 দিনৰ পাছত আপোনালোকে পোৱালিকেইটাক মাকৰ পৰা আঁতৰাই দিব। তেতিয়া আপোনালোকে বিক্ৰী কৰিলেও আপোনালোকৰ একো অসুবিধা নহয়, আৰু যোনে কিনিব তাৰো যাতে কোনো ধৰণৰ অসুবিধা নহয়। আহক এতিয়া আমি আলোচনা কৰোঁ ছেকেণ্ড টপিকৰ ওপৰত। আৰু ছেকেণ্ড টপিকটো হৈছে আমি পোৱালি জন্ম দিয়াৰ কিমান দিনৰ পাছত মাইকী গাহৰিজনীক ছেকেণ্ড টাইম প্ৰেগনেঞ্চিৰ কাৰণে ছাৰ্ভিচত দিব লাগে। তো বন্ধুসকল, আচলতে আমি পোৱালি জন্ম দিয়াৰ 3 মাহৰ পাছত ছেকেণ্ড টাইম প্ৰেগনেঞ্চিৰ কাৰণে ছাৰ্ভিচত দিব লাগে। 3 মাহ বা 4 মাহৰ ভিতৰত যেতিয়া হিটত আহিব, তেতিয়া আমি ছাৰ্ভিচত দিলে ভাল হয় আৰু ভাল পোৱালি পোৱা যায়। আৰু 3 মাহ নোহোৱাৰ আগতে যদি ছাৰ্ভিচত দিয়া হয়, তেতিয়া মানে পোৱালিকেইটাও ভাল নহয়। কাৰণ মাকৰ স্বাস্থ্য পাতি ভাল নহয়, দুৰ্বল হৈ থাকে। তো সেইকাৰণে 3 মাহ হ'বলৈ দিব লাগে। 3 মাহৰ পাছতহে আমি ছেকেণ্ড টাইম প্ৰেগনেঞ্চিৰ কাৰণে ছাৰ্ভিচত দিব লাগে। তেতিয়া আমি ভাল পোৱালি পাম, পোৱালিকেইটা ভাল হ'ব, সুস্থ হ'ব,
আৰু ধুনীয়া ধুনীয়া পোৱালি হ'ব, বেছিকৈ হ'ব। তো সেইকাৰণে এইটোৰ ওপৰত অলপ আমি জানিব লাগে। তো জানিলে অলপ মানে নিজৰ কাৰণে ভাল হয়। আৰু বহুত এনেকুৱা দেখা পাওঁ, কিছুমানে 3 মাহ নহয়, 3 মাহ নোহোৱাৰ আগতে মানে ছাৰ্ভিচৰ কাৰণে আৰু লগাই দিয়ে। তেওঁলোকৰ নিজৰে বৰ থাকে, পাঠা গাহৰি থাকে। তো তেওঁলোকে 3 মাহ নোহোৱাৰ আগতে মানে পোৱালিকেইটা ছাপ্লাই দিয়াৰ লগে লগে, মানে পোৱালিকেইটা বিক্ৰী হোৱাৰ লগে লগে তেওঁলোকে আৰু ছাৰ্ভিচৰ কাৰণে লগাই দিয়ে। তো এইটো ভাল নহয়, কাৰণ 1.5 মাহ পোৱালি জন্ম দিয়াৰ পাছত 1.5 মাহ 45 দিন পোৱালিকেইটা মাকৰ লগত থাকে, পোৱালিকেইটা গাখীৰ খায়। তেতিয়া মানে মাকৰ স্বাস্থ্য পাতি ইমান ভাল নহয়, দুৰ্বল হৈ থাকে। তো সেইকাৰণে যদি ইফালে 3 মাহ নোহোৱাৰ আগতে যদি ছাৰ্ভিচত দিয়া হয়, তেতিয়াহ'লে মানে পোৱালিকেইটা ভাল নহ'ব। মাকৰ স্বাস্থ্য পাতি ভাল হ'লেহে পোৱালিকেইটা ভাল হ'ব, ধুনীয়া ধুনীয়া পোৱালি জন্ম দিব, বেছিকৈ পোৱালি জন্ম দিব। তো সেইকাৰণে এই 3 মাহৰ ভিতৰত পোৱালি জন্ম দিয়াৰ পাছত 45 দিন মানে 1.5 মাহ পোৱালিকেইটা মাকৰ লগত থাকে। তেতিয়া কি কৰিব লাগে, যদি মাকৰ স্বাস্থ্য পাতি যদি দুৰ্বল, স্বাস্থ্য পাতি যদি ঠিক নহয়, তেতিয়া কি কৰিব লাগে, মাকজনীক ভিটামিন, কেলছিয়াম আৰু ভাল ভাল ঔষধ দিব লাগে। তেতিয়া মানে মাকৰ স্বাস্থ্য পাতি ভাল হৈ থাকে। আৰু তেতিয়া আমি 3 মাহ বা 4 মাহৰ ভিতৰত, 3 মাহৰ পাছত 3 মাহ বা 4 মাহৰ ভিতৰত আমি ছেকেণ্ড টাইম প্ৰেগনেঞ্চিৰ কাৰণে ছাৰ্ভিচত দিব পাৰিম, বা দিলে ভাল হয়। আৰু 3 মাহ বা 4 মাহৰ ভিতৰত ছাৰ্ভিচত দিবই লাগিব। তেতিয়ালৈকে মানে কোনো অসুবিধা নহয়। আৰু 3 মাহৰ আগত ছাৰ্ভিচটো দিলে সেই অসুবিধা হয়। 3 মাহৰ পিছত মানে ছেকেণ্ড টাইম প্ৰেগনেঞ্চিৰ কাৰণে ছাৰ্ভিচত দিলে কোনো ধৰণৰ অসুবিধা নহয়, মানে ভাল হয়। আৰু পোৱালিকেইটাও মানে ভাল হয়, ধুনীয়া ধুনীয়া পোৱালি জন্ম দিয়ে, বেছিকৈ পোৱালি জন্ম দিয়ে। তো ক'বলগীয়া কথা এইখিনিয়ে আছিল। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। যিসকল মোৰ চেনেলত নতুনকৈ আহিছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ছ, ফাৰ্ম ৰিলেটেড ভিডিঅ'ছ আপোনালোকে আগলৈ পাই থাকিব। আৰু যদি আজিৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।